হেল্ল' এভৰিৱান, নমিতা শৰ্মা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত গা ধোৱা চাবোন প্ৰস্তুত কৰিম বুলি ভাবিছোঁ। কেনেকৈ বনাম আপোনালোকৰ আগত তাকে দেখুৱাবলৈ লৈছোঁ। চাওকচোন আপোনালোকে। প্ৰথমতে মই চ'প বেছ টুকুৰা লৈ এই মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এয়া এল'ভেৰা জেল, ঘৰতে হোৱা এল'ভেৰা জেল উলিয়াই মিক্সিত মাৰি লৈছোঁ। এই হৈছে তিয়ঁহ পিচি এই ৰস উলিয়াই লৈছোঁ। এয়া হৈছে ফুড কালাৰ, এয়া হৈছে কেপচুল ভিটামিন ই, আৰু এইটো হৈছে চিলিকন। এয়া আপোনালোকৰ আগত মই কেনেকৈ বনাওঁ আপোনালোকে চাওক। এয়া গৰম পানীত এটা বাতি লৈ এনেকৈ চ'প বেছখিনি এনেকৈ অলপ গলিবলৈ দিব। লাহেকৈ গলিবলৈ দিব। বেছি নলৰাব, লাহে লাহে নিজে গলিব। বেছিকৈ গলিলে কি হ'ব, ইয়াৰ পৰা ফেন ওলাব। চাব, লাহে লাহে গলিব। দেখিছে, লাহেকৈ এনেকৈ লৰাই দিব। গলিব দিব। এয়া চব বেজটো গলিছে, আৰু অকণমান আছে, 2 মিনিটমান লাগিব। এয়া চব মোৰ চব বেজখিনি পূৰা গলিলে। এতিয়া আপোনালোকে মই যে এল'ভেৰা জেলত এইখিনি ঘঁহি মিলাই থৈছিলোঁ, ফুড কালাৰ আছে, এইখিনি দি দিওঁ। আৰু মই ইয়াত তিয়ঁহৰ ৰস অলপমান ব্যৱহাৰ কৰিছোঁ। তিয়ঁহৰ ৰস অকণমান ফেন উঠিলে আপোনালোকে অফ কৰি দিব পাৰে। তাৰপিছত অকণমান মই ইয়াত যিহেতু গা ধোৱা চাবোন, মই ইয়াত অলপ গোলাপ জল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মোৰ নাই, আপোনালোকে যদি পাৰে এচেঞ্চিয়েল অইল অকণমান গোন্ধৰ কাৰণে দিব পাৰে। এতিয়া মোৰ ইয়াতে হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। ইয়াত এই কেপচুল 2টা লৈছোঁ মই, ভিটামিন ই। ইয়াতে মই ইয়াত দি দিম। এই মোৰ চাবোন হৈ গ'ল। এতিয়া আপোনালোকৰ আগত মই উলিয়াই পেলাই দেখাম। এয়া মোৰ চাবোন, গা ধোৱা চাবোন ৰেডি।